ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া দেৱৰ শিশুসকলক উদ্দেশ্যি লিখা গ্ৰন্থ আকাৰে প্ৰকাশ পোৱা শিশু সাহিত্য সমগ্ৰত সন্নিৱিষ্ট তোমালোকৰ ভাল হওক গ্ৰন্থৰ এটা লিখা পাঠ কৰিবলৈ লৈছোঁ। তুমি এদিন গুণী মানুহ হ'বই লাগিব। আমাৰ ৰাজ্যখনত বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটিছে। সেইবোৰৰ কিছুমান কথা তোমালোকে শুনিছাই। এইবোৰ ঘটনা এদিন নহয় এদিন নাইকিয়া হ'বই। আশা কৰোঁ তোমালোক যেতিয়া ডাঙৰ হ'বা তেতিয়া আমাৰ ৰাজ্যখনৰ অৱস্থা বৰ ভাল হ'ব। তেতিয়া এনেকুৱা অশান্তি নাথাকিব। তেনেকুৱা ভাল দিনৰ কাৰণে তোমালোক সকলোৱে এতিয়াৰ পৰাই ভালকৈ নিজৰ নিজৰ কাম কৰিব লাগিব। তোমালোকৰ প্ৰত্যেকৰে এটা নহয় এটা ভাল গুণ আছেই। এতিয়াৰ পৰাই মন দি কাম কৰিলে তোমালোকৰ প্ৰত্যেকেই এটা নহয় এটা গুণৰ বলত আমাৰ জাতিটোৰ বল বঢ়াব পাৰিবা। বহুতে কয় অসমীয়া মানুহ কম কাৰণে আমাৰ বহুত অসুবিধা হৈছে। কিন্তু ডাঙৰ হৈ তোমালোকৰ প্ৰত্যেকেই যদি কামিলা হোৱা, জ্ঞানী হোৱা, স্বাস্থ্যৱান হোৱা, তেনেহ'লে সংখ্যাত কম হ'লেও অসমীয়া জাতিৰ বিপদ নহ'ব। পঢ়া শুনা, খেলা ধূলা, গান বাজনা, হাতৰ কাম, ঘৰৰ কাম আদিৰ যিহকে তোমাৰ ভাল লাগে তাকে মন দি কষ্ট কৰি কৰিবা। তোমালোকৰ এজন অকামিলা হ'লেও আমাৰ লোকচান হ'ব। তোমালোকে ফূৰ্তি কৰিবাই, দুষ্টালি কৰিবাই, কাজিয়া কৰিবাই, কিন্তু সেইবোৰৰ মাজতো সদায় এবাৰ ভাবিবা তুমি এদিন গুণী মানুহ হ'বই লাগিব। আমি তোমালোকক যিমান পাৰোঁ সহায় কৰিম। পৃথিৱীৰ নানান দেশৰ ল'ৰা ছোৱালীৰ খবৰ, কম মানুহৰ একোটা জাতিও কিমান বলি আৰু সুখী হৈছে তেনেকুৱা খবৰ গোটাই দি থাকিম। তোমালোকে মন দি পঢ়িবা। তাৰিখ 31/3/83।